এতিয়া মই এনেকে এটা এটাকে বহাই দিম এইটো সিস্টেম ভাপত দিয়াৰ পিঠা আজি বৰ সোৱাদ লগা হ'বলৈ গৈ আছে ভাপত দিয়া পিঠা বনাই ৰেডি হৈ গ'ল বিস্কুটৰ নিচিনা ধুনীয়াকৈ কাটি দিলে এতিয়া খাব লাগে আৰু দেই বৰ সোৱাদ লগা হ'ব বহুত দিন হল ভিডিও দিয়াই না আপোনালোকক আজি ভাবিছো ভাপত দিয়া পিঠা বনাম ইয়াতে নাইকল এফাল লুকি ললো ইয়া ভাত খোৱা চাউলৰ পিঠাগুৰি ইয়া দিছো নাইকল ৰাইসকল বহুত দিন হৈ গ'ল দিয়ক আপোনালোকক এনেকে কন্টিনিউ ভিডিও দিব পৰা হোৱাই নাই এতিয়া দি দিম চেনি তাকে আজি ভাপত দিয়া পিঠা কেইটামান বনাব বোলে আৰু বহুত দিন হৈ গ'ল ভাপত দিয়া পিঠা খোৱাই নাই দিয়ক আৰু লগত দিম গাখীৰ এতিয়া মিক্স কৰি লব লাগিব হয় আজি ভাপত দিয়া পিঠাটো অলপ বেলেগ ধৰণে বনাম বেলেগ ধৰণে হ'ব ন হয় ৰাইসকল যি সকলে চেনেলটো নতুনকৈ চাই আছে কিন্তু এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ল'ব কেৰাহী গৰম কৰি দি দিছো কেঁচা বাদাম কেইটামান বাদাম ফ্ৰাই কৰি হৈ গ'ল এতিয়া এটা সস এনেকৈ দি দিছে সসত অলপ পানী দি দিছে পানীখিনি অলপ উতলিবলৈ দিম পানীখিনি প্ৰথমতে গৰম কৰি ল'ব লাগিব ইয়াতে দি দিছো ভাজি লোৱা বাদামখিনি চাৰিটা গ্লাস লৈ লৈছে গ্লাছত এতিয়া অলপ ঘিউ সানি লম এই গ্লাস কেইটাৰ ভিতৰত ঘিউ সানি লৈছে আজি ভাপত দিয়া পিঠা কেইটা অলপ বেলেগ ধৰণেৰে হ'বলৈ গৈ আছে দিয়ক গ্লাস কেইটা প্ৰথমে ঘিউ সানি ললো এতিয়া এটা অলপ অলপকে সুমাই লম এনেদৰে হয় গ্লাস কেইটাত এনেদৰে ধুনীয়াকৈ সুমুৱাই ল'ব লাগিব ফুল ফুলকৈ দিবানে বেছি ফুলকে নিদো ইমানখিনি ৰাখি দিছো বাস এনেকৈ গোটেই কেইটা গ্লাছত ভৰাই ল'ব লাগিব হয় পানীও উতলি গ'ল হয় পানী উতল আহি গ'ল এতিয়া মই এনেকে এটা এটাকে বহাই দিম এইটো সিস্টেম ভাপত দিয়াৰ পিঠা আজি বৰ সোৱাদ লগা হ'বলৈ গৈ আছে আৰু এটা গ্লাস আছে এটা গ্লাস সাইডত ধুনীয়াকৈ দি দিয়া বাস ৰেডি এতিয়া মাৰি দিব লাগিব ঢাকন হৈ গ'ল ও সিজিলে ন ফুলি গৈছে চোন এটা এটাকে এতিয়া উলিয়াই দিব লাগিব গৰম হৈ আছে চাবা ফটাকানি দি ধৰি লোৱা কি সুন্দৰ হৈছে পিঠাকেইটা চাওকচোন গ্লাছৰ পৰা বৰ্তমান উলিয়াই দিয়া হ'ল গৰমে গৰমে এতিয়া বিস্কুটৰ নিচিনা পিস পিস কৰিব লাগিব মিহি মিহি কৈ এনেদৰে ওয়াও দিয়া কাটা ধুনীয়াকৈ কাটা
ভাপত দিয়া পিঠা বনাই ৰেডি হৈ গ'ল বিস্কুটৰ নিচিনা ধুনীয়াকৈ কাটি দিলে এতিয়া খাব লাগে আৰু দেই বৰ সোৱাদ লগা হ'ব